এইখন আজি মোৰ দুপৰীয়াৰ থালি। এয়া আপোনাৰ এনেকৈ এখন লেবেৰা ভাজি বনাই ল'লোঁ। লেবেৰা মানে সকলো মিক্স। এয়া চব ইয়াত আছে আপোনাৰ বন্ধাকবি, বেঙেনা, আলু, কেঁচা মটৰ, গাজৰ, বিলাহী, এই গোটেইখিনি এনেকৈ ধুনীয়াকৈ এনেকৈ ধুই ল'লোঁ। ধুই পেলাই আপোনাৰ পানীখিনি যাবলৈ দিলোঁ দেই। পানীখিনি যাবলৈ দিয়াৰ পিছত এনেকৈ এখন কেৰাহী গৰম কৰি তাত তেল অলপ দি পেলাই তাতে প্ৰথমতে আপোনাৰ গৰম তেলত পিঁয়াজখিনি দি দিলোঁ। এনেকৈ পিঁয়াজখিনি যেতিয়া অকণমান হেৰি হ'ল তাতে মই কেইফুটামান কাটি থোৱা নহৰু যোগ কৰিলোঁ। নহৰু দিয়াৰ পিছত থেতেলিয়াই থোৱা আদা দিলোঁ। আদা দিয়াৰ পিছত দুটামান ফালি থোৱা কেঁচা জলকীয়া দি পেলাই এনেকৈ ধুনীয়াকৈ লৰাই থাকিলোঁ। এনেকৈ এই চব্জিখন আপোনাৰ বহুত কম সময়তে হয় আৰু এনেকৈ সকলো মানে মিক্স কৰি খালে খাবলৈও ভাল লাগে আৰু খৰচো কম হয়। বিশেষকৈ দাইল চাইল ইমান মই খাই ভাল নাপাওঁ। এয়া হালধি দিলোঁ। হালধি দিয়াৰ পিছত অকণমান লৰাই পেলাই ইয়াত মই অকণমান হেৰি দিলোঁ, এই জালুকৰ গুড়া। এয়া জালুকৰ গুড়া পেকেটে দেই, ঘৰুৱা নাই। জালুকৰ গুড়া অলপ দিলোঁ। জালুকৰ গুড়া দিলে অলপ মানে খাবলৈ ভাল লাগে। এয়া এনেকৈ ধুনীয়াকৈ অলপ যেতিয়া পিঁয়াজখিনি জলকীয়াখিনি গোটেইখিনি এনেকৈ সিজি যাব, অকণমান লৰাই থাকিব। তাতে মই কি কৰিম এতিয়া, এই কাটি থোৱা আপোনাৰ বিলাহী এনেকৈ যোগ কৰি দিম। বিলাহীখিনি দি ভালদৰে লৰাই থাকিম। আপোনালোকেও খাব, কম সময়তে হ'ব, টেষ্টিও হয়। সকলো মিক্স কৰি খালে খৰচো কম হ'ব। এয়া এতিয়া মই তাত কি কৰিম, গোটেই চব্জিখিনি কাটি থোৱাখিনি চব্জিখিনি দি দিম। ইয়াত আছিলে মই কৈছিলোঁ আপোনাৰ বেঙেনা আছে, উৰহি আছে, আলু আছে, গাজৰ আছে, কেঁচা মটৰ আছে, বন্ধাকবি আছে, গোটেইখিনি স্কোৱাছো আছে। চব একেলগে দি দিছোঁ। কেনেকুৱানো হয় আজি খাই চাওঁ বুলি। এয়া এনেকৈ দি পেলাই অকণমান মই ঢাকন মাৰি থৈ দিম। ঢাকন মাৰি থোৱাৰ পিছত ঢাকনখন লুটুৱাই পেলাই এনেকৈ তাত মই নিমখ দি দিলোঁ। দৰকাৰ অনুযায়ী যিমানখিনি দৰকাৰ হয় সিমানখিনি মই নিমখ দিলোঁ। নিমখ দিয়াৰ পিছত এনেকৈ মই ভালদৰে আকৌ এবাৰ লৰাই দিম। এনেকৈ লৰাই দিম। এতিয়া আপোনালোকে যিকোনো চব্জি বনালে হাই ফ্লেমত বনাই নে কম ফ্লেমত, মানে কম জুইত বনাই নে বেছি জুইত বনায়। যেতিয়া আপুনি যিকোনো চব্জি কম জুইত বনাব, কম জুই মানে গেছৰ বনোৱা কথা কৈছোঁ। গেছত বনালে সদায় কম চিমত বনাব। কম চিমত বনালে চব্জিখন খাবলৈ ধুনীয়া হয় আৰু ভালদৰে সিজেও। প্ৰথমতে চব্জিৰ পৰা পানীখিনি ওলাব দিব লাগে, তাৰপিছতহে আপুনি এক্সট্ৰা পানী যোগ কৰিব লাগে। আপুনি তেলত দিয়াৰ পিছতেই যদি আপুনি এনেকৈ দি দিয়ে, দিয়াৰ পিছতে চব্জিখিনি দিয়াৰ পিছত পানীখিনি যদি দি দিয়ে, আপোনাৰ চব্জি সোৱাদটো নাথাকে। প্ৰথমতে পানীখিনি ওলাই যাব দিব লাগে, এনেকৈ ভালদৰে সিজিবলৈ দিব লাগে। ভালদৰে সিজাৰ পাছত আপোনাৰ যিখিনি পানী দৰকাৰ হয় সেইখিনি সদায় ঠাণ্ডা পানী কেতিয়াও নিদিব, সদায় গৰম কৰি থোৱা পানী দিব। তেতিয়া আপোনাৰ কম সময়ত হ'ব আৰু চব্জিখনো খাবলৈ দিছে। এয়া গৰম পানী দি দিছোঁ। গৰম পানী দিলত মোবাইলৰ স্ক্ৰীন একদম ধোঁৱা হৈ গৈছে, দেখিছেনে? এয়া আপোনালোকে ইয়াত জলকীয়া গুড়া চুড়া ইউজ কৰিব পাৰে, এক্সট্ৰা মছলা ইউজ কৰিব পাৰে। মই অকল আদা, ৰচুন আৰু কেঁচা জলকীয়া ইউজ কৰিছোঁ, বেলেগ একো মই দিয়া নাই। এতিয়া মই ঢাকন মাৰি থৈ দিম। আকৌ এতিয়া ঢাকন আঁতৰাই পেলাই এনেকৈ পানী লৰাই দিছোঁ। পানীখিনি আপোনাৰ যিমান দৰকাৰ পানী ৰাখিব লাগে সিমানখিনি আপুনি ৰাখিব। মই অকলশৰীয়াকৈ থাকোঁ, 2 টাইমৰ খানা একেবাৰে বনাই দিওঁ দুপৰীয়াতে গধূলিলৈকে। ইয়াত মই কেঁচা ধনিয়া কাটি পেলাই দি দিছোঁ।
কেঁচা ধনিয়া কাটি দিয়াৰ পিছত ভালদৰে লৰাই পেলাই অকণমান সময় ৰাখি দিম। এয়া ভালদৰে এনেকৈ লৰাই দিছোঁ। এয়া চব কেনেকৈ মানে উতলি আছে এনেকৈ। এতিয়া মই আকৌ এখন ঢাকন মাৰি পেলাই ৰাখি দিম। এতিয়া চব্জি মোৰ প্ৰায় হ'ল। এনেকৈ এখন চব্জি ল'লোঁ। ধন্যবাদ, আপোনালোকেও খাব।